বাৰিষাৰে বৰষুণত তুমি মই একেলগে জনমে জনমে থাকিম এইদৰে তুমি মই একেলগে এই বাৰিষাৰে বৰষুণত। নমস্কাৰ বন্ধু, কি খবৰ আপোনাৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু আপোনালোকৰ সৈতে ময়ো ভালে আছোঁ। বৰ্তমান ভিডিঅ'টো এইটো কাৰণে মই ষ্টাৰ্ট কৰিলোঁ। মই এতিয়া ঘৰত নাই, মানে আমাৰ যোনখন খেলপথাৰ সেইখনত আছোঁ মই। তো এতিয়া গোটেই ইয়াত বানপানী হৈ গৈছে। তো বানপানী বুলিয়ে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। তো এতিয়া গুৱাহাটী হেন স্মাৰ্ট চিটিতে বানপানী হৈছে আৰু আমাৰ গাঁৱতনো কিয় নহ'ব। এতিয়া এমাহ জুৰি পেলাই এমাহ হৈ গ'ল বৰষুণ দি থকা। তো পূৰা বানপানী হৈ গ'ল। কালিলৈকে হোৱা নাছিলে, আজি মাথাউৰি পাৰ হৈছে পানীটো, সেইটো কাৰণে ইয়াত পানী হ'ল। তো এয়া আমাৰ এইখন খেলপথাৰখন। আৰু যোনে যোনে মোৰ ভিডিঅ' নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এণ্ড কমেণ্ট কৰিব, লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। তো হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল জান এম ডেছ। তো সকলোৰে ভালে বুলি আশা কৰি আকৌ পুনৰবাৰ সকলোকে স্বাগতম এটি নতুন ভিডিঅ'লৈ। আৰু এয়া আমাৰ গাঁৱৰ বানপানী। তো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইখনেই হৈছে আমাৰ খেলপথাৰখন। তো গোটেই পানী ভৰি গৈছে এতিয়া খেলপথাৰখনৰ মাছ মৰা, এয়া মাছ মাৰিয়ে আছে। তো আৰু মানে বানপানী হ'লে কথাটো এনেকুৱা হৈ যায় যে বহুত লোকে মাছ মাৰে আৰু এতিয়াও সকলোৱে মাছ মাৰিয়ে আছে। মই দেখুৱাইছোঁ আপোনালোকক যে সকলোৱে মাছ আৰু বানপানী মই বহুত নিউজতো চাইছোঁ। অকল বানপানী হোৱা বুলি ক'লে মানুহৰ অন্য চিন্তা নাথাকে। মই প্ৰায়ভাগ জেগাতে দেখিছোঁ বানপানী হ'লে অকল মাছ মাৰে। মাছ মৰাত বহুতৰ ঘৰ চৰ উটি গৈছে, মই নিউজত চাই আছোঁ। আৰু বহুতে মাছত ব্যস্ত কিন্তু। আৰু এইখন হৈছে মামাইহঁতৰ ঘৰ। সেই মামাইহঁতৰ ঘৰত এতিয়া পানী উঠি গ'ল আৰু সেইখন আমাৰ ঘৰ। আমাৰ ঘৰত এতিয়ালৈকে পানী উঠা নাই বাৰু। পিছ ছাইডটো পানীটো অলপ সোমাইছে কিন্তু আগ ছাইডে উঠা নাই। আৰু এতিয়া এইটো কালভাৰ যেতিয়া পানী আহি গ'ল, তাৰপিছত ইফালে কেইঘৰমান মানুহ আছে। তো ইফালে কেইঘৰমান মানুহ আছে, এই কেইঘৰত পূৰা পানী সোমাই গৈছে। মই আপোনালোকক জুম কৰি দেখুৱাব চেষ্টা কৰিম। এইফালে এই কেইঘৰ মানুহত পূৰা পানী সোমাই গৈছে। ইফালেও আছে, এয়া বাগান ডুবি গৈছে, বাগানৰ পূৰা ডুবি গৈছে আৰু বাগান। তো মই এতিয়া আমাৰ ঘৰৰ পিছফালটো অলপ দেখুৱাই দিওঁ আপোনালোকক। এতিয়ালৈকে ইফালৰ পৰা সোমাইছে অলপ বাৰু, ইমান হোৱা নাই। তো আৰু এয়া এতিয়া আমাৰ ঘৰৰ পিছফালেদি পানী আহি গৈছে আৰু আমাৰ পুখুৰীটো ডুবি গৈছে বাৰু। এয়া কুৱাটো গোটেই পানী পাই গ'ল, আমাৰ ভঁৰালটো পাই গৈছে। আৰু এয়া এই পাকঘৰটো কাষেদি পূৰা পানী দৌৰি আছে। আৰু আমাৰ পুখুৰীটো মাই গড, এতিয়াই পৰিলোঁ হয়। আমাৰ পুখুৰীটো এইয়া মাছ দৌৰি আছে, এইয়া মাছ দৌৰি আছে। এয়া দেখিছেনে? এয়া মাছ দেখিছেনে? এয়া মাছ পূৰা মাছ দৌৰি আছে। এইফালেতো ওলাই গ'ল চাগে। এই যে ডাঙৰ ডাঙৰ মাছ ওলাই গৈছে পুখুৰীটোৰ পৰা। আৰু এইখন আছিলে মামাইহঁতৰ ঘৰখন। এইখন ঘৰ দিনাখন দেখিছিলে পানী, আজি নাই। আৰু মানে কি, মই যোৱাকালি ভিডিঅ'টো এডিট কৰিব নহ'ল। তো আজি লগতে মানে আমাৰ গাঁৱত আজি পূজা এখন আছে। তো সেই পূজালৈ গৈ আছোঁ। মই আৰু মোৰ মিছেছ গৈ আছোঁ লগত। এয়া মোৰ মিছেছ লগত আছে। তো আমি এতিয়া গৈ আছোঁ আমাৰ গাঁৱৰ পূজাখন। আৰু সেইদিনাখন আপোনালোকে দেখিছিলে এইখন আমাৰ খেলপথাৰখন। এই খেলপথাৰখন গোটেই পানী হৈ গৈছিলে এইখন। তাৰপিছত ইফালে এই ঘৰখনতো পানী হৈ গৈছিলে যোৱাকালি। তো মানে এদিনতে এনেকুৱাকৈ পানীটো কমি গ'ল, মানে ইয়াত পানী যে হৈছিলে এইটো মানে চিনেই নাই। তো ৰ'দ দিয়াৰ কাৰণে সোনকালে শুকাই গৈছে। এতিয়া আমি গৈ আছোঁ মন্দিৰলৈ। এয়া মন্দিৰ পাই গৈছোঁ আহি পেলাই। তো পূজা ষ্টাৰ্ট হৈ গ'ল। তো আমাৰ অকণমান অহা লেট হ'ল, মানে ঘৰত কিছুমান কাম আছিলে। তো ঘৰত কাম এটাই হ'ব আৰু। তো সেইটো কাৰণে ঘৰৰ পৰা অকণ লেটকৈ অহা হৈছে। তো এতিয়া ইয়াত চাকি বন্তি জ্বলাম। প্ৰথমে ধূপ লৈ লওঁ দোকানৰ পৰা, তাৰপিছত দেখা যাব আৰু মন্দিৰতে পাই গ'লোঁ। আহি পাই পূজাটো ধূপ চুপ জ্বলালোঁ, চাকি জ্বলালোঁ। তাৰপিছত এতিয়া বহি আছোঁ আৰু ইফালে পূজা চলি আছে। ফাইনেলি প্ৰসাদ আহি গ'ল। এতিয়া প্ৰসাদ খাওঁ। এইফালে দি আছে প্ৰসাদ দি আছে।
এতিয়া আমাৰ মানে কি প্ৰসাদ চসাদ খোৱা হৈ গ'ল, পূজা পাতল হোৱাৰ পিছত প্ৰসাদ খোৱা হৈ গ'ল। প্ৰসাদ খোৱাৰ পিছত এতিয়া খিচিৰি আহি আছে। তাৰপিছত এয়া মামাই খিচিৰি দি আছে। আমাৰ ফালে বাৰু এতিয়ালৈকে পাত চাত অহা নাই। আমি এনেকুৱাকৈ বহি আছোঁ আৰু খাবলৈ দিয়া নাই আমাক, আমি এনেকুৱাই বহি আছোঁ। আৰু ভাত চাত মানে এতিয়া খিচিৰি খোৱা হৈ গ'ল, খিচিৰি খালোঁ। তাৰপিছত আহিছিলোঁ দুজন, এতিয়া গৈ আছোঁ অকলে। তো ফাইনেলি এতিয়া তো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিছে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। তো আৰু কি ক'ম, ইমানেই আৰু। তো লগ পাম এখন নতুন ভিডিঅ'ত।